আজি সমগ্ৰ অসমতে পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। যোৰহাটত পুনৰ বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে যোৰহাট পৌৰসভাখন। 19টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে 9টা, কংগ্ৰেছে 8টা আৰু অগপই 2টা ৱাৰ্ডত জয়ী হয়। উল্লেখযোগ্য যে আজি ঘোষণা হোৱা যোৰহাট পৌৰসভা নিৰ্বাচনৰ ফলাফলৰ নগৰৰ 19টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ 1 নং ৱাৰ্ডত কল্পনা কলিতা বৰা, 2 নং ৱাৰ্ডত দিলীপ দত্ত, 3 নং ৱাৰ্ডত ৰবি ৰস্কৰ, 6 নং ৱাৰ্ডত নেহা আগৰৱালা, 7 নং ৱাৰ্ডত মিহি সাহা, 11 নং ৱাৰ্ডত কৰবী শইকীয়া, 15 নং ৱাৰ্ডত ইলুৰা বৰদলৈ, 16 নং ৱাৰ্ডত লখিমী খাৰঘৰীয়া আৰু 17 নং ৱাৰ্ডত তনুশ্ৰী দত্ত জয়ী হয়। তাৰ বিপৰীতে কংগ্ৰেছৰ 4 নং ৱাৰ্ডত পবিত্ৰ দত্ত, 8 নং ৱাৰ্ডত কাবেৰী দত্ত, 9 নং ৱাৰ্ডত অৰ্চনা বৰা, 10 নং ৱাৰ্ডত সিমি শৰ্মা, 12 নং ৱাৰ্ডত দেৱজ্যোতি শ্ৰুতি, 13 নং ৱাৰ্ডত প্ৰশান্ত বৰা, 18 নং ৱাৰ্ডত দেৱাহুতি দত্ত, 19 নং ৱাৰ্ডত নাৰায়ণ দাস আৰু অগপই 5 নং ৱাৰ্ডত ৰঞ্জিত শইকীয়া, 14 নং ৱাৰ্ডত প্ৰফুল্ল বৰা জয়ী হ'বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিজেপি 9টা আৰু মিত্ৰজোঁটৰ অগপই 2টা ৱাৰ্ডত জয়ী হৈ যোৰহাট পৌৰসভাখন পুনৰ বিজেপিয়ে দখল কৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। মানে সকলো জনসাধাৰণে যি কথা ভাবে সেই কথাই হয়। জনসাধাৰণে ভাবিছে ভাৰতীয় জনতা পাৰ্টিক ক্ষমতা দিব লাগে, ভাৰতীয় জনতা পাৰ্টি ক্ষমতা পাইছে। যোৰহাটত আৰু কেইখন আসন পালে ভাল লাগিলেহেঁতেন বাকীবিলাকৰ তুলনাত। যোৰহাটত আমি যথেষ্ট কাম আমি যথেষ্ট কাম কৰিছিলোঁ আৰু মই ভাবোঁ তথাপিও যোৰহাটবাসীক অশেষ ধন্যবাদ। তেখেতসকলে আমাৰ ওপৰত আস্থা ৰাখিছে, দলটোৰ ওপৰত আস্থা ৰাখিছে, কৰ্মীৰ ওপৰত আস্থা ৰাখিছে। ইয়াত যোৰহাটৰ জনসাধাৰণ যথেষ্ট কথা জানে। গতিকে পাৰ্টি বুলি নহয়, ব্যক্তিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে, ব্যক্তিত্বৰ ওপৰতো। মই ভাবোঁ যাৰ চইচ হৈছে, প্ৰত্যেকগৰাকী ভোটাৰেই সচেতন। তাৰ ভিতৰতো যোৰহাটৰ বিষয়ে মই কি ক'ম, ভাল মুঠতে আমি আনন্দিত। পাব পাৰে 8খন আৰু কংগ্ৰেছে আসন পাব, এনে নহয় যে আমি চব পাই যাম, এনেকুৱা পাব লাগিছিলে, ভাল হ'লহেঁতেন। কিন্তু আমি ভাল পৌৰসভাখন চলাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি ডাঙৰীয়া যিটো সংকল্প পত্ৰ প্ৰকাশ কৰিছে, এই সংকল্পখিনি আমি পালন কৰাৰ কাৰণে চেষ্টা কৰিম। অসম গণ পৰিষদৰ 3গৰাকী আৰামছে আমি মিত্ৰতাত আছোঁ, কোনো চিন্তা নাই। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি একেটা মিত্ৰ দলত আছে, গতিকে কোনো অসুবিধা নাই। বেলেগ বুলি ভাবিব নালাগে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি একেলগে কাম কৰিব। যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট, তৰংগ লাইভ।